নমস্কাৰ বন্ধুসকল, মই উৎপলে এটা নতুন ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আপোনালোকক। কৰোনা ভাইৰাছ মহামাৰীৰ যি বিশ্বব্যাপী ভয়ংকৰ প্ৰকোপৰ ফলত সমগ্ৰ বিশ্বতে 4 মাহ ধৰি ক্ৰিকেট খেল বন্ধ হৈ আছে। নিশ্চয়কৈ আপোনালোকে গম পাইছে। কিন্তু তাৰ মাজতে আপোনালোকে নিশ্চয় গম পাইছে যে ইংলেণ্ডলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল আৰম্ভ হৈ গ'ল আৰু ইংলেণ্ডে প্ৰথম দুখন টেষ্ট মেচ সফলতাৰে সমাপ্ত কৰিবলৈ সক্ষম হৈছে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে। তিনিখনীয়া টেষ্ট শৃংখলাটোৰ কাৰণে ৱেষ্ট ইণ্ডিজ গৈছিলে ইংলেণ্ডলৈ আৰু প্ৰথম দুখন টেষ্ট সফলতাৰে কোনো বাধা বিঘিনি নোহোৱাকৈ প্ৰথম দুখন খেল সমাপ্ত হৈ গৈছে ইংলেণ্ডত। আৰু ইংলেণ্ডত সফলতাৰে সম্পন্ন হৈ যোৱাৰ পিছত ক্ৰিকেট খেল সমগ্ৰ বিশ্বৰ যিখন ক্ৰিকেট খেলা দেশ সেইকেইখন দেশে বৰ্তমান ক্ৰিকেটৰ আয়োজনক লৈ পূৰ্ণ এটা প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছে। কিন্তু ইয়াৰ মাজতে এটা অত্যন্ত বেয়া খবৰ আহি পৰিছে ক্ৰীড়াপ্ৰেমীৰ কাৰণে, কিয়নো এই বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া আছিল T20 বিশ্বকাপ অষ্ট্ৰেলিয়াত। কিন্তু ICCয়ে এইবাৰ আনুষ্ঠানিকভাৱে বাতিল কৰিছে T20 বিশ্বকাপ, যে 2020 চনত আৰু এই বিশ্বকাপ অনুষ্ঠিত কৰিব পৰা নহ'ব। কিয়নো যদি বিশ্বকাপৰ কথা আহি যায় যে এটা বিশ্বকাপত 16খন দেশে একেলগে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু 16খন দেশক এটা সুন্দৰ বা নিৰাপদ পৰিৱেশত ৰখাটো বৰ্তমান সময়ত প্ৰায় অসম্ভৱ বুলি ক'ব পৰা যায়। সেইকাৰণে ICCয়ে এই সিদ্ধান্ত লৈছে যে অষ্ট্ৰেলিয়াত হ'বলগীয়া বিশ্বকাপটো বৰ্তমান বাতিল কৰি দিয়া হৈছে আৰু অহা 3 বছৰত 3টাকৈ বিশ্বকাপ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে ICCয়ে। 2021 চনত আৰু 2022 চনত T20 দুটাকৈ বিশ্বকাপ অনুষ্ঠিত হ'ব। অক্টোবৰ আৰু নৱেম্বৰ মাহতে অনুষ্ঠিত হ'ব 2021 আৰু 2022 আৰু তাৰ পিছতে 2023 চনত হ'বলৈ গৈ আছে ভাৰতত 50 অভাৰৰ বিশ্বকাপ, অৰ্থাৎ এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপ। তেতিয়াহ'লে ক্ৰিকেট প্ৰেমীৰ কাৰণে এইটো ভাল খবৰ যে আমি আগন্তুক 3টা বৰ্ষত 3টাকৈ বিশ্বকাপ চাবলৈ পাম আৰু 3টাকৈ বিশ্বকাপ মানে প্ৰায় 3 বছৰ আমি ক্ৰিকেটৰ জগত ভুগিব লাগিব। তেতিয়াহ'লে ক্ৰিকেট প্ৰেমীৰ কাৰণে যথেষ্ট ভাল খবৰ লৈ আছে ICCয়ে যে অহা 3 বছৰত 3টাকৈ বিশ্বকাপ অনুষ্ঠিত হ'ব। 2021 আৰু 2022 চনত কোন ঠাইত আয়োজন কৰা হ'ব বিশ্বকাপৰ প্ৰতিযোগিতা সেই কথা ঘোষণা কৰা নাই যদিও 2023 চনত ভাৰততে অনুষ্ঠিত কৰা হ'ব বুলি সেই কথা নিশ্চিত কৰিছে। তেতিয়াহ'লে বন্ধুসকল, এতিয়া আহোঁ বিশ্বকাপৰ পিছত আহোঁ IPLৰ কথালৈ, কিয়নো ভাৰতত যি হ'ব লগা আছিল মাৰ্চ মাহতে 2020 চনৰ প্ৰথম অৱস্থাত, অৰ্থাৎ মাৰ্চ মাহৰ শেষৰ অৱস্থাৰ পৰা আৰম্ভ হ'বলগীয়া আছিল IPLৰ এই সংস্কৰণটো। কিন্তু কৰোনা ভাইৰাছ মহামাৰী ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে যি এটা কাল ৰূপ লৈ আহিলে তাৰ ফলত সমগ্ৰ বিশ্বই যেন স্তব্ধ হৈ গ'ল। সকলোবোৰ সামাজিক অনুষ্ঠানৰ লগতে ক্ৰিকেটৰ লগতে সকলোবোৰ স্পৰ্টছ ইভেণ্ট বন্ধ হৈ যোৱা দেখিবলৈ পাইছিলোঁ আমি। তাৰ ফলতে IPLও অনিৰ্দিষ্ট কাললৈ স্থগিত কৰাৰ সিদ্ধান্ত লৈছিল BCCয়ে। এই সময়ছোৱাত চাবলৈ যাওঁ যদি প্ৰায়বোৰ দেশে ক্ৰিকেট আয়োজনক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে। তাৰ ফলতে ICCয়ে যি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে বিশ্বকাপ বাতিল কৰা হ'ল, তাৰ পিছতে এটা IPL প্ৰেমীৰ কাৰণে ভাল খবৰ হৈ আহিছে যে IPL সেই সময়ছোৱাত, অৰ্থাৎ অক্টোবৰ আৰু নৱেম্বৰ মাহৰ মাজভাগতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে BCCয়ে। আৰু বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ যে শ্ৰীলংকা হওক, নিউজিলেণ্ডে হওক বা ইউনাইটেড আৰব এমিৰেটছ অৰ্থাৎ UAE হওক, 3খন দেশে ভাৰতলৈ প্ৰস্তাৱ পঠাইছিল যে IPL অনুষ্ঠিত কৰাৰ কাৰণে। কিন্তু সেই সময়ছোৱাত BCCয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাছিল অফিচিয়েলি। কিন্তু যোৱা 21 তাৰিখে অৰ্থাৎ যোৱাকালি IPLৰ গভৰ্ণিং কাউন্সিলৰ চেয়াৰমেন ব্ৰিজেশ পেটেলে ভাৰত চৰকাৰলৈ লিখিতভাৱে পত্ৰ প্ৰেৰণ কৰে যে IPLটো ভাৰতৰ সলনি আৰবত অনুষ্ঠিত কৰাৰ বাবে অনুমোদনৰ কাৰণে এক পত্ৰ প্ৰেৰণ কৰিছে আৰু ভাৰত চৰকাৰৰ হাতত বৰ্তমান গোটেই আছে যে IPL অনুষ্ঠিত হ'ব নে নহ'ব। আৰু আশা কৰিম ভাৰত চৰকাৰে সেই পত্ৰত অনুমোদন দিয়ক আৰু IPLটো আৰবতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হওক। তেতিয়াহ'লে বন্ধুসকল, এই সপ্তাহতে হ'বলৈ গৈ আছে IPL গভৰ্ণিং কাউন্সিলৰ মিটিং আৰু সেই মিটিঙতে ওলাব IPLৰ ডেট আৰু কোন দলৰ লগত প্ৰতিযোগিতাত আৰম্ভ কৰিব আৰু কেতিয়া ফাইনেলখন অনুষ্ঠিত হ'ব। তেতিয়াহ'লে যদি বন্ধুসকল আপোনালোকে IPLৰ সকলোবোৰ আপডেট অসমীয়াতে জানিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যদি কৰা নাই বৰ্তমানলৈকে, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে ক্ৰিকেটৰ নতুন নতুন খবৰ বা সকলো ধৰণৰ বিশ্লেষণ মোৰ চেনেলত পাই থাকিব আৰু পোনপ্ৰথমে আপুনি চাবলৈ পায়। তেতিয়াহ'লে ভিডিঅ'টোত বৰ্তমান বন্ধুসকল ইমানখিনিয়ে আছিলে। কেনেকুৱা পালে জনাব আৰু IPL আৰম্ভ হ'বলৈ গৈ আছে আপোনালোকে কেনেকুৱা উপলব্ধি কৰিছে যে IPL খুব সোনকালে আৰম্ভ হ'বলৈ গৈ আছে। তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ত লগ কৰাৰ প্ৰতিশ্ৰুতিৰে বৰ্তমান ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু বন্ধুসকল, যদি আপোনালোকে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে ফেচবুক পেজটো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।